গুড আফটাৰনুন এনেকৈ ব্লগ চলাব স্বাগতম তো গাইছ কেনে খবৰ আশা কৰোঁ সকলোৰে ভাল তো আমাৰ আজি গাইছ ভাল নহয় দেই তো থাম্বনেল চাই গমেই পাইছে কি হৈছে তো আজি আমাৰ ইউটিউবৰ লাষ্ট ভিডিঅ' হ'ব পাৰে গাইছ তাৰমানে আমাৰ কিবা এটা হৈ গৈছে গাইছ চেঞ্জ হৈ গ'ল লাইফটো আমাৰ চেঞ্জ হৈ গ'ল বৰ্তমান তাৰমানে আমি ভাবিছিলোঁ কি এতিয়া গৰম বন্ধ কেইদিন ভিডিঅ' দিম এতিয়ানো দিব নোৱাৰিম গাইছ কণ্টেণ্ট বনোৱা আছিল যদিও দিব নোৱাৰিম তাৰমানে আমাৰ মোবাইলটো বেয়া হৈছে গাইছ মোবাইল যোনটো আমি কেমেৰা কৰোঁ তো সেইকাৰণে আজি কোৱালিটিটো অলপ বেয়া দেখা পাই আছা আগতে অলপ ভাল দেখা পাইছিলে আমাৰো ভাল লাগিছিল গাইছ কোৱালিটি ভাল দিলে আমাৰো ভাল লাগে তো বাকী মোবাইলটো কি হ'ল মই নিজে ক'ব নোৱাৰোঁ গাইছ মোৰে মোবাইল আছিল দুটা মোবাইল ধৰ এটা এডিট কৰোঁ এটা ভিডিঅ' বনাওঁ যোনটো ভিডিঅ' বনাওঁ সেইটো মোবাইল বৰ্তমান বেয়াই আছে তাৰমানে মোবাইলটো কেনেকৈ বেয়া হ'ল মই নিজে ক'ব পৰা গাইছ মোবাইলটো থোৱা হৈছিল নাই বৰ্তমান মই যেতিয়া অন কৰিছোঁ অন নহয় মই এতিয়া মেকানিকত যোৱাই নাই কালিৰ পৰা বেয়া হৈ আছে তো পইচা আছে না গাইছ কিবা শ্বৰ্ট হৈছে ডিছপ্লেখন অলপ বেয়া হৈছিল মোৰ মতে ডিছপ্লেৰো কিবা প্ৰব্লেম হোৱা নাই তো বাকী এতিয়া আমাৰ ডেকা আছে ডেকা চাৰ পিছফালে আছোঁ অলপ ভিডিঅ'টো বনাবা ডেকাহঁতৰ মায়াকে যোনটো মোবাইল ইউজ কৰে সেইটো মোবাইল লৈছোঁ তো বৰ্তমান কি কবি ডেকা ভিডিঅ'টো আমাৰ লাষ্ট ভিডিঅ' আৰু এইটো পথাৰখন চা মানে এইটো লাষ্ট ভিডিঅ' সেইকাৰণে ডেকা এনেকৈ কৈছি তো কি কবি আৰু ডেকা নে কি মন চন আজি ভিডিঅ' বনাব ইচ্ছা নাছিল তো ডেকা ক'লা কি এটা ভিডিঅ' বনাই দিওঁ দেই মই ক'লোঁ দে বনাওঁ আৰু কি কৰিবি এতিয়া দুখ লাগি আছে গাইছ তহঁতে গমেই পা মোবাইল এটা বেয়া হোৱাৰ পিছত কিমান এটা দুখ লাগে তো সেই এটা কণ্টেণ্ট বনাইছিলোঁ আমি যি এটা চলি লগ পাইছিলোঁ এতিয়া চিন পোৱা নাই ৰিবুল বুলি আমাৰ লগত এনেই ভিডিঅ' চিডিঅ' বনাই সি অলপ ছাপোৰ্ট কৰে দেই গাইছ গাঁৱৰ চলি হিচাপত সি যে আমাক যোৱা ভিডিঅ'টো কৈছিলে বহুত ডাঙৰ ফেন বুলি সি আমাক এটা ভিডিঅ' বনাব দিছিল তাৰ গাড়ী চলাইছিলোঁ কিবা ভ্লগ বনাইছিল বহুত এটা বঢ়িয়া ভ্লগ এটা আছিল ডেকা আৰু মোৰ আলোচনা কৰিছিল ভিডিঅ'টো ভাল লাগিব ভাইৰেলো হ'ব পাৰে ইয়াৰ আৰু মোৰ আলোচনা আছিল আৰু তো কি কৰি গাইছ তাৰমানে মই ভাবিলোঁ কি মোবাইলটোত ভিডিঅ'টো ল'ম কালি বেয়া হৈছে কালি বৃহস্পতিবাৰে তাৰমানে মই মোবাইলটো ৰাতিপুৱাই যিটো ভিডিঅ' ল'লোঁ আৰু এটা ভিডিঅ' আছিল সেইটো ভিডিঅ' ডিলিট কৰিছোঁ গাইছ তাৰপিছত মই ভাবিলোঁ কি এইটো ভিডিঅ' লওঁ তাৰপিছত মোবাইলটো লৈ পেলাই মোবাইলটো থৈ দিছোঁ মই এইটো যোনটো কালি ভিডিঅ'টো আপলোড কৰিছোঁ সেইটো ভিডিঅ' লৈ পেলাই মই মোবাইলটো থৈ দিছোঁ তাৰপিছত মই ভাবি পেলাই এইটো ভিডিঅ' আপলোড দি পেলাই ভিডিঅ'বিলাক ক্লিপ চিপ ডিলিট কৰি পেলাই তাৰমানে ষ্ট'ৰেজ কম ডিলিট কৰি পেলাই মই ভাবিছোঁ কি ভিডিঅ'টো ল'ম কিন্তু ভিডিঅ'টো যেতিয়া ল'বা গৈছোঁ গাইছ কি কবি আৰু মোবাইলটো অনে নহয় গাইছ টেনশ্যন হৈ গৈছে ৰাতি মোৰ ভাত চাত পেটতে যোৱা নাই গাইছ কি কবি এনেকুৱা মোবাইল পানীও খোৱা নাই গাইছ কালিৰ পৰা পানী খোৱা নাই গাইছি হা গাইছি অলপ এনেই কয় চালা সেই ডেকা অলপ পইচা চইচা দিবি তই কিমান লাগব 3-4 হাজাৰ মান এতিয়া নহয় তই ফাল্টু কৰা বুলি ভাবিছা এতিয়া মই মোবাইলটো ঘৰত থৈছোঁ নহ'লে তোমাক দেখাব পাৰিলোঁ বৰ্তমান যোনটো মই এডিট কৰোঁ সেই মোবাইলটো আছে কিন্তু এই মোবাইলটো গাইছ কি কবি নেদেখাইছে নে ইয়া কেমেৰা দুটো একেই মোবাইলে যোনটো কেমেৰা কৰিছোঁ কিন্তু এইটো মোবাইল মোৰ দাম্পাৰৰ তল পৰিছিল মিছা কোৱা দাম্পাৰৰ তল পৰিছিল ডিছপ্লে চেঞ্জ কৰিছোঁ 3বাৰমান ডিছপ্লে চেঞ্জ কৰিছোঁ এখনৰ ক'ত কেমেৰা ভাল থাকিব তই কচোন তো সেই আৰু বাকী আজি ভ্লগটো ইমানেই আছিল আৰু আজি ভিডিঅ'টো আমাৰ মেট্ৰিকৰ আগত লাষ্ট ভিডিঅ' বা মেট্ৰিকৰ পিছত আহিব বা মেট্ৰিকৰ আগত আৰু ভিডিঅ' নাহিব পাৰে এই লাষ্ট ভিডিঅ' হ'ব পাৰে তো সেইকাৰণে ছাপোৰ্ট কৰি যাবি দে গাইছ কি ক'ম আৰু মানুহ কি দেখাম তই কচোন আমাৰ কালুহঁতৰ এইগিলা কথা এইটো কালুহঁতৰ শাল গাইছ মোৰ জোচ নাই ইয়াৰ যদি অলপ জোচ আছে এতিয়া নিজৰ বস্তু নিজৰে হয় নে দেখা হয় এতিয়া হয় হা নিজৰ বুলি ভাবিছিলি তই মানুহ এটাৰ কিবা এটা হ'ল এই গাইছ মই তাক ফোন মাৰি কৈছিলোঁ মই কৈছোঁ এই দেখা মোৰ মোবাইলটো বেয়া হৈছে সি খাইছি বা মোবাইল বেয়া হৈছে এনেকৈ সুধিছে কুত্তাই আকৌ এইখন বেয়া লাগে বুলি কৈছে অলপ বেয়া লাগে গাইছ মোবাইলটো এই গাইছ সি 1 নম্বৰ ভাল আৰু দুৱাতে মোৰ সেইটো বেয়া হৈছে মোবাইল মই 100% গেৰাণ্টি দি কওঁ ভাল পাইছিলোঁ মই গাইছ সঁচা কৈছোঁ মোবাইলটো ইনকম মোবাইল আমাৰ গাঁৱত কাৰো নাই সেইকাৰণে মই বহুত ভাল পাইছিলোঁ গাইছ ভাল পাইছিলি নে বেয়া পাইছিলি আমাৰ গাঁৱত নাই দেখি তই জ্বলিছিলি হা এটা মোবাইল মই ল'ম সেই নলওঁ আৰু হাতীয়া মোবাইল এতিয়া হাতীয়া বুলি কোৱা হা গাইছ কি কবি আৰু এতিয়া দুখৰ ভিতৰত তোক চিন পাইছোঁ মই তোক এতিয়া চিন পাইছোঁ তোৰ আচল ৰূপ আৰু গাইছ মেট্ৰিকৰ সঁচা কৈছোঁ মেট্ৰিকৰ পিছত সঁচা কৈছোঁ মোবাইল আনিমে আইফোন আনিম আৰু গাইছ ভিডিঅ' এনেকুৱা দিম কবাই নাগে মানুহ ইউটিউবে পাগলা হৈ যাব ইউটিউবে হাগি দিব আমাৰ ভিডিঅ' দিয়াৰ জছত থ'ব লাগিব ইউটিউবে নে চালা তো বাকী গাইছ ভিডিঅ'টো ইমান দীঘল নকৰোঁ অলপ জোচ নাই গাইছ অলপ লাষ্টতে অলপ ধেমালি জীৱনটো অলপমান দুখত খেদালি নহয় না অলপ ফাল্টি চাল্টি কৰিব লাগে দেই ভিডিঅ' চাব লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ বাই বাই কুত্তা সোমাই আৰু আজি লাষ্ট ভিডিঅ' পাবা গাইছ দিয়া